প্ৰথমে শলাগ লৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ যে তেখেতে যোৱা বছৰৰ পৰা এখন এনেকুৱা অভিলাষী এখনি আঁচনি যুগুত কৰিছে খেল মহাৰণ যি খেল মহাৰণৰ সহযোগিতাত আমাৰ গাঁৱে ভূঞে লুকাই থকা আমাৰ যি প্ৰতিভাসম্পন্ন খেলুৱৈ আছে তেওঁলোকৰ এটা উন্মোচন ঘটে আৰু এই উন্মোচনৰ দ্বাৰা তেওঁলোকে প্ৰথমে ৰাজ্যিক পৰ্যায়ত তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসম মাতৃৰ নাম তেওঁলোকে গৌৰৱ কঢ়িয়াই আনে তো সেই তাৰ প্ৰতি সংগতি ৰাখি অসম চৰকাৰৰ এইবেলি 2024 20ৰ যি খেল মহাৰণ সেই খেল মহাৰণৰ আজি নয়াহাট গাঁও পঞ্চায়তৰ উদ্যোগত আজি ইয়াতে ছোট গিৰাইৰ পাৰ যিটো ITI আছে তাৰ খেলপথাৰত আজি এটো উন্মোচন কৰা হল আৰু ইয়াত উন্মোচন কৰি মোৰ ইমানে মই আপ্লুত কাৰণ মোৰ লৰালিৰ যি মোৰ লৰালি কালৰ পাঠশালাৰ শিক্ষক আমাৰ সৰাবলী স্যাৰ ইয়াতে উপস্থিত আছে মোৰ জ্যেষ্ঠ শিক্ষক মুস্তাফিজুৰ স্যাৰ ইয়াত উপস্থিত আছে তেওঁলোকৰ সান্নিধ্যত বা আমাৰ দলীয় কাৰ্যকৰ্তা নৰপতি দাকে আদি কৰি আমাৰ সাধাৰণ সম্পাদক ইত্যাদি ভাৰতীয় জনতা পাৰ্টিৰ বহু কেইজন ইয়াত উপস্থিত আছে তেওঁলোকৰ মানে প্ৰচেষ্টাত নয়াহাট গাঁও পঞ্চায়তত এনেকুৱা এখন ধুনীয়া অভিলাষী আঁচনিৰ আজি শুভ উন্মোচন হল আৰু মই প্ৰতিগৰাকী খেলুৱৈক মোৰ অন্তৰকণৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকে যেন তেওঁলোকৰ কৃতকাৰ্যতাৰ দ্বাৰা এই নয়াহাটৰ অঞ্চলৰ নাম ৰৌশন কৰিব পাৰে লগতে আমাৰ এই মহামায়া মণ্ডলৰ নামটো মানে দিছপুৰলৈ পঠিয়াব পাৰে আৰু তেওঁলোকৰ লগতে মোৰ জ্যেষ্ঠ উপস্থিত যে শিক্ষক আছে সৰাবলী স্যাৰ মুস্তাফিজুৰ স্যাৰ তেওঁলোকৰ শ্ৰীচৰণত মোৰ প্ৰণাম যাচিছোঁ লগতে মোৰ বন্ধুবৰ্গ যিসকল আছে তেওঁলোকক মোৰ আজিৰ এই খেল উন্মোচন কৰা সহায় কৰাৰ কাৰণে মই কৃতজ্ঞতা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ জয় হিন্দ হৈছে গতিকে খেলুৱৈসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে শলাগ লৈছোঁ যে এনেধৰণৰ পদক্ষেপ সঁচা অৰ্থত খুবেই এটা ভাল পদক্ষেপ যে এনে পদক্ষেপৰ জৰিয়তে যে আমাৰ গ্ৰাম অঞ্চলত যিসমূহ আমাৰ খেলুৱৈ থাকে এই খেলুৱৈসকলৰ এটা প্ৰতিভা বিকাশৰ কাৰণে চৰকাৰে এটা প্লেটফৰ্ম দিছে যোৱা বছৰো আমি দেখিবলৈ পাইছোঁ যে আমাৰ নয়াহাট পঞ্চায়তৰ পৰাই ৰাজ্যিক পৰ্যায়লৈকে খেলিবলৈ পাইছিলে গতিকে এইবেলিও 2.0ত আমি আশাবাদী যে আমাৰ মহামায়া ব্লকৰ অধীনৰ যিসমূহ আমাৰ পঞ্চায়ত আছে সেই পঞ্চায়তসমূহৰ পৰা যিসমূহ খেলুৱৈয়ে আজি পাৰ্টিচিপেট কৰিব সেই খেলুৱৈসকলে যাতে পৰ্যায়ক্ৰমে ৰাজ্যিক পৰ্যায়ৰ পৰা বঁটা পাবলৈ সক্ষম হয় সেই আশা ৰাখিছোঁ।